কেইদিনমান ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এই ছবিখন আজিৰ দিনত কেৱল এখন ছবি নহয়, ই অসমৰ সংগীতপ্ৰেমী জনতাৰ অনুভৱৰ এক প্ৰতিচ্ছবি। এই ছবিখন নিজে আহি চোৱাৰ আজি সুযোগ পালোঁ। বাইহাটা চাৰিআলিৰ পৰা ৰঙিয়া বাইপাছ অভাৰব্ৰিজৰ তলত থকা সেতুৰ খুঁটাত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই অসাধাৰণ মুৰেল অংকন কৰিছে শিল্পী সুশান্ত কলিতাই। এই খুঁটাক তেওঁ নিজৰ তুলিৰে শিল্পৰ এক জীৱন্ত কাহিনীত ৰূপান্তৰ কৰিছে। এই সৃষ্টি কেৱল জুবিন গাৰ্গলৈ এক সন্মানে নহয়, ই অসমৰ শিল্প, সংস্কৃতি আৰু প্ৰতিভাৰো এক গৌৰৱময় নিদৰ্শন। প্ৰথম দৃষ্টিতে অনুভৱ হয়, প্ৰতিচ্ছবিখনৰ তলত জ্বলি থকা ধূপ-চাকি, সযতনে ৰখা সৰু সৰু গছ-গছনি আৰু ইয়াত ভিৰ কৰা মানুহবোৰে বুজাই দিয়ে এই ঠাইখন বহু অনুৰাগীৰ বাবে শ্ৰদ্ধা আৰু ভালপোৱাৰ এক বিশেষ স্থান। গানৰ সুৰ, মানুহৰ উৎসাহ আৰু এই শিল্পকৰ্ম সকলো একেলগে মিলি এক বিশেষ পৰিৱেশ সৃষ্টি কৰিছে। দূৰৰ পৰা দেখিলেও এই ছবিখনে নজৰ কাঢ়ি লয়। ওচৰলৈ গ'লে শিল্পীৰ পৰিশ্ৰম আৰু নিখুঁত কাম স্পষ্টকৈ অনুভৱ কৰিব পাৰি। শিল্প কেতিয়াও কেৱল ৰং আৰু তুলিৰ মাজতে সীমাবদ্ধ নাথাকে। শিল্প মানুহৰ অভাৱকো জীৱন্ত কৰি তোলে। সুশান্ত কলিতাৰ এই সৃষ্টি তাৰে এক সুন্দৰ উদাহৰণ। যদি কেতিয়াবা বাইহাটা চাৰিআলি ৰঙিয়া বাইপাছৰ এই পথেদি অহা যোৱা কৰে, তেন্তে এবাৰ ৰৈ এই শিল্পকৰ্মটো নিজৰ চকুৰে নিশ্চয় চাই যাব। আমাৰ অসমৰ শিল্পীসকলৰ এনে প্ৰতিভাক চিনাক্ত কৰা, সন্মান জনোৱা আৰু আগবঢ়াই নিয়াটো আমাৰ সকলোৰে নৈতিক দায়িত্ব। লোকেশ্যনটো মই আকৌ এবাৰ কৈ দিছোঁ, বাইহাটা চাৰিআলিৰ ফালৰ পৰা আহিলে ৰঙিয়া বাইপাছৰ অভাৰব্ৰিজৰ তলত। এইফালে হৈছে বাইহাটা চাৰিআলি আৰু এইফালে হৈছে ৰঙিয়া লাইন। এয়া অভাৰব্ৰিজৰ তলতে।